নমস্কাৰ, মই সংগীতাই পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আৰু মই এতিয়া আছোঁ মোৰ ঘৰৰে এটা কাষৰীয়া ৰাস্তাত। আপোনালোকে দেখিছেই মোৰ পিছফালে, দেখিছেই নহয়, মোৰ চাৰিওফালে সেউজীয়াৰে ভৰপূৰ হৈ আছে। আচলতে এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত থকা মজাটোৱে বেলেগ নহয় জানো। যদি আপোনালোকৰ ঘৰৰ কাষত এনেধৰণৰ খেতিপথাৰ আছে নাইবা এনেকুৱা ধৰণৰ সেউজীয়াৰ পৰিৱেশ আছে, মই এইটোৱে কওঁ যে আপোনালোকে এবাৰ হ'লেও যাব। আপোনালোকে ৰাতিপুৱা যাবলৈ চেষ্টা কৰিব, কাৰণ ৰাতিপুৱাৰ সময়ছোৱা আৰু আন সময়ছোৱাৰ মাজত পাৰ্থক্যই বেলেগ নহয় জানো। ৰাতিপুৱাৰ সময়ত আপোনালোকে সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পাব, লগতে সুন্দৰ বতাহ মাৰি থাকে, আপোনালোকে সেই বতাহজাক ল'ব পাৰিব। মই বাৰু বহুদিন যোৱাই নাছিলোঁ, আজি বহুদিনৰ মূৰত গ'লোঁ আৰু যেতিয়া ৰোৱা ৰুই আছিলে তেতিয়াহে মই যোৱা হৈছিলে। আৰু এতিয়া দেখিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ হৈ গ'ল, এতিয়া ক'বলৈ নোৱাৰোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ। আৰু বেছিকেহে আপোনালোকে যদি যোৱা নাই এবাৰ হ'লেও গৈ চাব, এবাৰ হ'লেও খুব ভাল লাগে গৈ। আজি মোৰ মনটো বহুত ভাল লাগিছে। আৰু আমাৰ এইফালেতো কুঁৱলী মৰা আৰম্ভ কৰি দিছে বাৰু। ইয়াৰ বাৰু বৰ বেছি কুঁৱলী মৰা নাই, অলপ হ'লেও মাৰিছে, কাৰণ মই একেবাৰে ৰাতিপুৱাতে আহিব নোৱাৰিলোঁ। 5টামান বজাত মই ভিডিঅ' কৰিলোঁ, দেখিছে। সুরে খুন মায়া জাগি উঠে, তুমি প্রজাপতি রোদে জানে, তুমি চালিছোন জোনতৰা বোৰে। এয়া হৈছে অফিচৰ পৰিৱেশ। যেতিয়া আমি ঘৰ যাব লৈছিলোঁ সেই সময়তে বৰষুণ আহি গ'ল আৰু আমি এনেকৈ ৰৈ যাব লগা হ'ল। আৰু এইফালে দেখিছে নহয়, এইফালে আমাৰ বাইদেউ ফটো মৰাৰ ব্যস্ত, কাৰণ এনেই ৰৈ থকাতকৈ ফটো মাৰোঁ বুলি তেনেকৈ ল'লে আৰু তাই ফটো মাৰিলে। এনেকৈ আৰু আমি অফিচত হাঁহি ধেমালি মাজেৰে পাৰ কৰোঁ, ককাইদেউ কেইজনৰ লগত আৰু ইফালে চিপ চিপ বৰষুণ দি আছে। এনেকুৱা চিপ চিপ বৰষুণত মোৰ হ'লে তিতিবলৈ খুব মন যায়, খুব ভাল লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে? নিশ্চয় ভাল লাগে নহয় জানো, কিন্তু বেমাৰত পৰিম বুলিহে ভয় লাগে। তোমার বুকুর সপোন বোৰো যে সাৰে থাকে। যাওঁ দেই, থাকক দেই। এতিয়া আমি ঘৰ বহি আছোঁ এতিয়ালৈকে গাড়ী যোৱাই নাই। আধা ঘণ্টা ওপৰ বহিলোঁ, কাৰণ নিজৰ গাড়ী নহ'লেতো নহয় বাৰু, গাড়ী লাগে, কিন্তু উপায় নাই, বহি আছোঁ আৰু। গাড়ীৰ পৰা এইমাত্ৰ নামিলোঁ, অকণমান আগত ৰখাই দিছিলে, সেইটো কাৰণে এতিয়া খোজকাঢ়িব লগা হৈছে অলপ। আৰু বৰষুণ দি আছে, অলপকৈ বৰষুণ দি আছে। ভবাই নাছিলোঁ মোৰ দৰে ঘৰ আহি তোমাৰ পালোহি। বুকুৰ সপোনবোৰো যে সাৰে থাকে। জনাই নাছিলোঁ মোৰ বাবে
নাজানো আজি ঘৰৰ মানুহবোৰৰ কি হৈছে, ফটো মৰাত লাগি গৈছে। আনকি নালাগে মোৰ মাও আজি ফটো মৰাত ব্যস্ত হৈ গৈছে আৰু ভণ্টিহঁতেও ফটো মাৰি দিছে। আজিৰ দিনটো এনেকৈ আৰু তাৰে অকণমান আপোনালোকৰ আগত দেখুৱালোঁ। বাৰু যি কি নহওক, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে বাই বাই। লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰ